নমস্কাৰ বন্ধুসকল, অপু ষ্টি চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকলৈ চাণক্যৰ নীতি। চোকা নখৰ প্ৰাণী, নদী, শিং থকা জন্তু, অস্ত্ৰধাৰী লোক, নাৰী আৰু ৰজাঘৰীয়া লোকক কদাপি বিশ্বাসত ল'ব নালাগে। এই চুলুকত চাণক্যই কাক কাক বিশ্বাস কৰিলে মানুহ সততে বিপদত পৰিব পাৰে তাৰে এখন তালিকা প্ৰস্তুত কৰিছে আৰু তেনে প্ৰাণীক বিশ্বাস কৰিলে মানুহৰ অনেক আপদ বিপদ হ'ব পাৰে বুলি উপদেশ দিছে। চোকা আৰু দীঘল নখযুক্ত প্ৰাণীক কেতিয়াও বিশ্বাস কৰিব নালাগে। হিংস্ৰ প্ৰাণীৰ চোকা নখৰ আঘাতে মানুহক মৃত্যুৰ মুখলৈ ঠেলি পঠাব পাৰে। দীঘল আৰু চোকা নখযুক্ত প্ৰাণী সাধাৰণতে বনৰীয়া আৰু মাতিব নোৱাৰা। সিহঁতে কি ভাবিছে সেই কথা মানুহে নাজানে। সেয়েহে মৰম কৰিবলৈ গ'লেও আক্ৰমণ কৰিবলৈ অহা বুলি ভাবি সেইবোৰ জন্তুৱে চোকা নখেৰে আঘাত কৰিব পাৰে। আকৌ কোৱা হৈছে যে নদীৰ ওপৰত বিশ্বাস ৰাখিব নালাগে, কাৰণ নদী প্ৰকৃতিৰ দ্বাৰা নিয়ন্ত্ৰিত। নদীয়ে কেতিয়া ভয়ংকৰ ৰূপ ধৰি ধন-জন হানি কৰে বা শস্য পথাৰ উটুৱাই নিয়ে তাৰ কোনো নিশ্চয়তা নাই। তদুপৰি নদীৰ গৰ্ভত ক'ত দ, ক'ত বাম বা কোন ঠাইত কিমান বেগত সোঁত আছে তাকো ওপৰৰ পৰা লক্ষ্য কৰি উমান পাব নোৱাৰি। সেয়েহে নভবা নিচিন্তাকৈ নদীত নামিব নালাগে। সেইদৰে অস্ত্ৰধাৰী পুৰুষকো বিশ্বাস কৰিব নালাগে। মানুহৰ মন বিচিত্ৰ। যিকোনো সময়ত বা কাৰণত মনলৈ হিংসাৰ ভাৱ আহিলে তেনে লোকে অস্ত্ৰৰে আঘাত কৰিব পাৰে। একেদৰে শিঙাল জন্তুকো বিশ্বাস নকৰিবলৈ কৈছে। তেনে জন্তুৱে কোন সময়ত শিঙেৰে খুচি মানুহক বিপদাপন্ন কৰে তাৰো নিশ্চয়তা নাই। চাণক্যই আৰু কৈছে যে স্ত্ৰী আৰু ৰজাঘৰীয়া লোকক বিশ্বাস কৰিব নালাগে। নাৰীক চঞ্চলা আৰু ৰহস্যময় বুলি কোৱা হৈছে। সেয়েহে চাণক্যৰ মতে নাৰীয়ে পুৰুষক কেতিয়া প্ৰবঞ্চনা কৰি বিপদত পেলাব পাৰে তাৰ কোনো নিশ্চয়তা নাই। সেয়েহে নাৰীক বিশ্বাসত ল'ব নালাগে। সেইদৰে ৰজাঘৰীয়া লোক সদায় ক্ষমতাৰ বলত অন্ধ হৈ থাকে। তেওঁলোকৰ লগত বন্ধুত্ব কৰিলে কোন মুহূৰ্তত ৰজাৰ ৰোষত পৰি বিপদগ্ৰস্ত হ'ব লাগে সেই কথাৰ উমান মানুহে পাব নোৱাৰে। সেয়েহে ৰজাঘৰীয়া লোক আৰু ৰাজনীতিৰ কুপ্ৰভাৱৰ পৰা বুদ্ধিমান লোকক সদায় আঁতৰি থাকিবলৈ আৰু বিশ্বাস নকৰিবলৈ চাণক্যই পৰামৰ্শ দিছে। পৃথিৱীৰ বুৰঞ্জী পাত মেলিলে আমি দেখিম যে অতীতৰ পৰা বৰ্তমানলৈ ভাতৃয়ে ভাতৃক, পিতৃয়ে পুত্ৰক, বন্ধুৱে বন্ধুক, আত্মীয়ই আত্মীয়ক ছল কৰি কেৱল ক্ষমতা, ৰাজ্য আৰু ধনৰ লোভত হত্যা কৰি আহিছে। সেইবাবে ৰাজনীতি আৰু ৰজাঘৰীয়া লোক কদাপি বিশ্বাসৰ পাত্ৰ নহয়। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক। আপোনালোকৰ স্বাস্থ্য ভালে থাকক, জীৱন সুখময় হওক তাৰে কামনাৰে আৰু এটা নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। ধন্যবাদ।